যি মানুহে অৰুণোদয় বিৰোধিতা কৰিছে, অসম মালা, অসম দৰ্শনৰ বিৰোধিতা কৰিছে, এইবাৰ নিজৰ বিধানসভা সমষ্টিত জিকিবৰ কাৰণে প্ৰতিটো নামঘৰতে 1.5 লাখ নগদ টকা দিছে। ক'ৰ পৰা পাইছে ময়ো নাজানো। 1.5 লাখ টকা নগদ দিছে। আমিতো অসম দৰ্শনৰ চেক দিছোঁ। আৰু যদি ক'ব লাগে জুডিচিয়েল ইনকুৱাৰী কৰিব লাগে, মই ৰেডি আছোঁ। 1.5 লাখ টকা নগদ দিছে। তাৰমানে কোনোবা পুঁজিপতিয়েতো এইটো ব্লক কৰিবই লাগিব, বেক কৰিবই লাগিব অসমৰ উন্নতিত বাধা আনিবৰ কাৰণে। দিজ আৰ ডিজাইন। টকা কোনেও এনেই নিদিয়ে। টকা কিয় দিছে? যাতে আৰ্টিফিচিয়েলি অসমৰ মানুহক আন্দোলনৰ ফালে লৈ যাব পাৰে। যেনেকৈ আগতে নিউক্লিয়াৰ পাৱাৰ হ'ব দিয়া নাছিলে, হাইড্ৰ পাৱাৰ হ'ব দিয়া নাছিলে, ভাৰতবৰ্ষখনক পিছুৱাই ৰাখিছিলে। দেয়াৰ ইজ এ লবি। এই লবিজবিলাকে পইচা নিদিলে এজন চেণ্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক অধ্যক্ষ মহোদয়। কেছ পইচা অধ্যক্ষ মহোদয়, নগদ টকা। আমি সাহস নকৰোঁ অধ্যক্ষ মহোদয়। 25 বছৰ বিধায়ক হৈ থকাৰ পিছত, আৰু যদি মই ভুল কৈছোঁ আমাৰ কেইবাজনো